এটা এটা ঘাট 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 মানে এটা আকৃতি দিয়া হৈছে যেহেতু মহিলাসকলে ব্যৱহাৰ কৰিব মহিলা বা ইয়াত মানে পিছে মাত্ৰ এডাল হেৰি থাকে মানে বিন্ধা থাকে দুটা বিন্ধা থাকে Hi, hello everyone. Welcome back to my YouTube channel. নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আজি আপোনালোকক বহুত ধুনীয়া জেগা এডোখৰলৈ লৈছো মানে বহুত মানে চাবলগীয়া জেগা আৰু বলক চাব আৰু মানে কি দেখাব মানে হেৰি কৰিব নাই ডাইৰেক্ট তাত গৈ দেখাই আছো আৰু এতিয়া আমি এনেকুৱা এডোখৰ জেগালৈ আহিছো য'ত নেকি ছিজন ৱাইজ আৰু ছিজন টাইমত আপোনাৰ ডেইলি 150 পৰা 200 মানুহৰ ইয়াত আগমন ঘটে আৰু বিশেষকৈ চাবলগীয়া জেগা আৰু যিহেতু ময়ো লখিমপুৰৰে জেগা চাব লাগে দেখুৱাব লাগে সকলোৱে যাতে চিনি পায় বলক আমি গৈ আছো বলক গৈ লওঁ আৰু দেখাই আছো এয়া আমি আহি গলো গৈ লওঁ প্ৰথমতে টিকেটটো কাটি লওঁ এয়া আমি আহি পালোহি গ্ৰাম্যানুভূতি অৰ্থই হৈছে গ্ৰাম্য জীৱনৰ মানে এক অনুভূতি য'ত আপোনালোকে সেউজীয়া গছ গছনিৰে ভৰপূৰ এটা গ্ৰাম্য জীৱনৰ মানে পৰিৱেশ দেখা পাব আৰু লগতে ইয়াত মানে যোনে পৰিচালনা কৰিছে দিকপল লাহন দাদাই কিছুমান পুৰণি দিনৰ সামগ্ৰী মানে সংৰক্ষণ কৰি তেখেতে থৈ দিছে সেইবোৰ দেখা পাব লগতে ইয়াত পুখুৰীৰ মাজত সেয়া ঘৰ বনাই থোৱা আছে সেইটো দেখা পাব আৰু এজোপা ঔটেঙা গছক একদম কম কষ্ট দি সেইটো ট্ৰি হাউচলৈ ৰূপান্তৰ কৰিছে সেইটোও দেখা পাব বলক আমি দিকপলদাৰ লগত কথা পাতি অলপ জানি বুজি লওঁ বাকী পৰিৱেশটো আপোনালোক সকলোৱে দেখিছে বলক দাদাৰ লগত কথা পাতি লওঁ দাদা আপোনাক নমস্কাৰ হয় আপোনাৰ মানে পৰিকল্পনাটোৰ বিষয়ে অকমান ক'ব নেকি যিহেতু এইটো ইমান এনেকুৱা এটা হেৰি আপুনি হাতত ল'লে হয় হয় আচলতে পৰিকল্পনা বুলি বিশেষ তেনেকুৱা নাই হয় কামখিনি কৰা হৈছিলে নিজৰ ভাল লগাৰ কাৰণে হয় হয় প্ৰথমতে আমাৰ এই যিখিনি ঐতিহাসিক সমল হয় আমাৰ যিটো সংগ্ৰহালয় তাত আমাৰ যিখিনি সামগ্ৰী আছিল সেইখিনি আচলতে আমি প্ৰথমতে নিজৰ অতিথি কক্ষত উপস্থাপন কৰা হৈছিলে হয় হয় তাৰ পৰৱৰ্তী পৰ্যায়ত আমি ভবা নাছিলোঁ যে ৰাইজে এনেধৰণে আদৰি ল'ব এতিয়া আমি সেই অতিথি কক্ষৰ পৰা আমি বাহিৰলৈ সামগ্ৰীখিনি উলিয়াই দিলোঁ আৰু এটা পুখুৰীৰ ওপৰত চাংঘৰ কৰি সংগ্ৰহালয় স্থাপন কৰা হয় লগতে ৰাইজে দেখিবলৈ পাব এটা ট্ৰি হাউচ টঙি ঘৰ আৰু আপোনালোকে ইয়াত খোৱা ব্যৱস্থাও আছে পৰিয়ালৰ লগত এটা একান্ত সময় আপোনালোকে ইয়াত উদযাপন কৰিব পাৰিব যিহেতু ইয়াৰ আপোনাৰ বহুতো মানে পুৰণি বস্তু দেখা পাইছো ন আমি ইয়াত অলপ মানে আজি কিছুমান বস্তু আমি চিনিও নাপাওঁ বাৰু তাৰ বিষয়ে অকণমান ক'ব নেকি আচলতে এইখিনি আঁৰত মোৰ উদ্দেশ্যটো হ'ল এনেকুৱা ধৰণৰ যে আমাৰ অসমীয়া সংস্কৃতি এটা উন্নত সংস্কৃতি আৰু মানে সকলোকে ফেৰ মাৰিব পৰা এটা সংস্কৃতি তাকে এটা উপস্থাপন আমি দিব বিচাৰোঁ যে আমি এইটো শুনো না আৰু দুটামান সামগ্ৰী আমাৰ এই চাফা চিকুণ কৰিবলৈ ভিতৰলৈ লৈ গৈছে আমি যিখিনি আমাৰ অসমীয়া সংস্কৃতিৰ লগত যিখিনি জড়িত তাৰ কলাসুলভ বহুতখিনি সামগ্ৰী আমি দেখিবলৈ পাওঁ যেনে ধৰক এইটো নাচনী এই নাচনীটো তাঁতশালত ব্যৱহাৰ কৰে আজিকালিও নাচনী কিনিবলৈ পোৱা যায় কিন্তু আজিকালি প্লাষ্টিকৰ হুইল টাইপৰ এটা নাচনী কিনিবলৈ পোৱা যায় কিন্তু আগৰ দিনৰ নাচনীটো লক্ষ্য কৰিব কিমান ধুনীয়া চৰাই এটা আকৃতি দি পেলাই তাত এটা ঘাট 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 মানে এটা আকৃতি দিয়া হৈছে যিহেতু মহিলাসকলে ব্যৱহাৰ কৰিব মহিলাসকলৰ কাৰণে এটা ধুনীয়া এটা মানে আকৃতি দিয়া হৈছে এইবোৰ আচলতে আমাৰ অসমীয়া সংস্কৃতিৰ এটা কলাসুলভ মন আছিলে আৰু লগতে মই আমাৰ হাতৰ যিখিনি পৰশ এটা ব্ৰাছ বুলি ধৰি লওক এইটো কুচি বুলি কয় এই কুচিডালৰ যিটো গাঁথনি সেই গাঁথনিটো লক্ষ্য কৰিব ইমান ধুনীয়া গাঁথনি মানে এইটো গাঁথনি নিদিয়া হ'লেও হয় চিধা চিধি এডাল মাৰি নাইবা লাঠি দি পেলাইও কামটো কৰিব পাৰিলেহেঁতেন কিন্তু ইমান ধুনীয়াকৈ উপস্থাপন এইবোৰ খুব ভাল লগা হেৰি আৰু বিশেষকৈ আমাৰ যিখিনি অনা অসমীয়া যিসকল বাহিৰৰ পৰা আহে আমি এতিয়া এইসমূহ কথা উপস্থাপন কৰোঁ তেওঁলোকে খুব মানে মনোযোগেৰে শুনে আৰু খুব এপ্ৰিচিয়েট কৰে আৰু প্ৰয়োজন আছে আমাৰ অসমীয়া সংস্কৃতি আমি ধৰি ৰখাটো খুবেই প্ৰয়োজন
ধন্যবাদ। বাকী এই চৰাই মানে চৰাই বাটো আপুনি মই এটা নেক্সট মানে ভিডিঅ' দাদাৰ ভিডিঅ' এটা তাত পাইছিলোঁ মতা চৰাই বা আৰু কিবা আচলতে খুব দুখৰ বিষয় যে এইটো এই চৰাইবিধ আমাৰ মাজৰ পৰা হেৰাই গৈছে। টুকুৰা চৰাই বা এইটো মাইকী চৰাই বা আৰু এইটো মতা চৰাই বা। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা মানে কনফিউজন কিয়নো নহ'ব, কাৰণ চৰাইটোৱে হেৰাই গৈছে। আগতে সকলোৱে পদূলিয়ে দেখিবলৈ পোৱা গৈছিলে, এতিয়া ক্ৰমান্বয়ে নাইকিয়া হৈ গ'ল। এইটো মতা চৰাই বা ইয়াত মানে পিছে মাত্ৰ এডাল হেৰি থাকে, মানে বিন্ধা থাকে, দুটা বিন্ধা থাকে। ইয়াত অকল এটা বিন্ধা থাকে আৰু এটা চেম্বাৰ থাকে। এই চেম্বাৰটোতে কণী উমনি দিয়ে আৰু পোৱালি জগায়। কথাটো হ'ল আমাৰ যিসমূহ তথ্য আমাৰ ইয়াত বিভিন্নজন ব্যক্তি আহে, গৱেষক আহে, প্ৰকৃতিবিদ আহে, তেওঁলোকে আমাক কিছুমান কথা শিকাই থৈ গৈছে যে এই চৰাইটো মাইকী চৰাই নবনাই বোলে, এই চৰাইটো মতা চৰাই বনায়। আৰু মতা চৰাইকেইটাৰ মাজত কম্পিটিশ্যন লাগে, কোনে কিমান ধুনীয়া বাঁহ সাজি উলিয়াব পাৰে, সেই কম্পিটিশ্যন লাগে। আৰু কম্পিটিশ্যনৰ মাইকী চৰাইজনীয়ে নিৰীক্ষণ কৰিব লাগে, নিৰীক্ষণ কৰি পেলাই চাই যে ইয়াত পানী লিক কৰিব নেকি, সুবিধাজনক হয় নেকি, মেচিয়ৰিটি আছে নেকি, এইবোৰ কথা তেওঁলোকে চালি জাৰি চাইহে ইয়াত কণী পায়। কথাটো হ'ল এটা খুব ভাল লগা এটা এইবোৰ দিশ। আৰু আমি সেই ছাত্ৰ ছাত্ৰীসকলক উপস্থাপন কৰোঁ যে যিহেতু আমাৰ মাজৰ পৰা এই চৰাইবোৰ নাইকিয়া হৈ গৈছে, আমি কেনেধৰণে প্ৰকৃতিক ৰক্ষা কৰিব লাগিব। এই পৃথিৱীখন যে অকল মানুহৰ কাৰণে নহয়, প্ৰত্যেকটো জীৱ জন্তুৰ কাৰণে যে এটা অধিকাৰ আছে, সেই কথাটো আমি উপলব্ধি কৰিব লাগিব। বাকী ধন্যবাদ আপুনি ইমান এটা ভাল মানে এনেকুৱা এটা হেৰি বনোৱাৰ বাবে। মানে কি আমিও কিছুমান চিনি নাপাওঁ, আমাৰ পিছৰ জেনেৰেশ্যনটোও যাতে চিনি পাওক এইবিলাক বস্তু ন কিছুমান। আচলতে কি কথা, এইসমূহ দিশ যদি আপুনি চাবলৈ যায় তেতিয়া গোটেই অসমত নাই গুৱাহাটী যাব লাগিব, নাই শিৱসাগৰ যাব লাগিব, বিভিন্ন ঠাই যাব লাগিব। আমি স্থানীয়ভাৱে ল'ৰা ছোৱালীসমূহক নিমন্ত্ৰণ জনাওঁ এইটো কাৰণে সামগ্ৰীখিনি উপলব্ধি কৰক, আৰু উপলব্ধি কৰি প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰক। আৰু বিশেষকৈ আমাৰ লখিমপুৰত এটা খুবেই অভাৱ আছিলে যে ফুৰিবলৈ ঠাই অকণ নাই, কম আছিলে আৰু উপস্থাপন খুব কম আছিলে। আমাৰ লখিমপুৰত নাই কি, লখিমপুৰত আমাৰ যিটো শংকৰ মাধৱৰ কথা কয়, মাধৱদেৱৰ জন্মস্থান লখিমপুৰত মানে লক্ষী বাস কৰে বুলি কয়। লখিমপুৰত খেতিৰ কাৰণে বিখ্যাত, খালি উপস্থাপনবোৰ অলপ কম হৈ আছিলে। আমাৰ সময় আহিছে যে আমি লখিমপুৰখনক এটা সজাই পুৰাই আটোম টোকাৰিকে গোটেই অসমৰ মাজত মানে প্ৰতিনিধিত্ব কৰিব লাগে। সেইকাৰণে লখিমপুৰ ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ অনুষ্ঠান বুলি অনুভৱ কৰি এই অনুষ্ঠানটো আগুৱাই নিয়ে। আৰু ইয়াত এনে আৰু চাবলগীয়া কি? নিশ্চয় আপুনি ইয়াৰ পৰিৱেশটোৰ লগতে, মই বিশেষকৈ প্ৰাকৃতিক পৰিৱেশৰ কথা ক'ম। আপোনালোকে প্ৰাকৃতিক পৰিৱেশবোৰ উপলব্ধি কৰক। আমি কেনেধৰণে ফল মূলৰ গছ ৰুইছোঁ, আৰু গছ এজোপাৰ ওপৰত ঘৰ এটা বনোৱা হৈছে, ট্ৰি হাউচ। সেই ট্ৰি হাউচটো এটা কলাত্মক ধৰণে বনোৱা হৈছে, গছজোপাক কমকৈ কষ্ট দি। তলৰ পৰা গাঁথনি আছে, গছজোপা জাষ্ট এটা সাক্ষী গোপাল হিচাপে আছে। আৰু সেই তেনেধৰণে আপুনি পৰিৱেশবোৰ উপলব্ধি কৰক। আৰু ইয়াত খোৱা বোৱাৰ ব্যৱস্থা আছে, আপোনালোকে আমাৰ যিখিনি অসমীয়া খাদ্য সম্ভাৰ সেইখিনি গ্ৰহণ কৰিব পাৰিব। আৰু মানে লোকেশ্যনটো অকণমান কৈ দিব পাৰিব নেকি? উত্তৰ লখিমপুৰ চহৰৰ পৰা 3 পৰা 4 কিলোমিটাৰ নিলগত স্থিত লাহন গাঁও। থুলমূলকৈ ক'ব গ'লে কমলা বৰীয়া পথ, KB ৰোড বুলি কয়। KB ৰোডেদি আহি আজাদৰ অভিমুখে আহি থাকিলে আপুনি বাহাদুৰ চুক লাহন গাঁও বুলি ক'লে সকলোৱে চিনি পায়। বিশেষকৈ এতিয়া যদি আপুনি কয় চাইকেলৰ গেটখনলৈ যাওঁ বুলি, আপোনাক যিকোনো এজন ব্যক্তি দেখাই দিব। ধন্যবাদ আপোনাক। আপোনাকো ধন্যবাদ। ভাই ল'ৰা ছোৱালীগিলাই খেলিয়ে আছে।
এতিয়া এখন কি আছিলে হেৰি এখন অলপমান উঠি যাওঁ বুলি ভাবিছিলো আহক উঠি যাওঁ আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে ইয়াত আড্ডা মাৰিব পাৰিব লগৰ কোনোবা আনিলে এটা ফ্ৰণ্টত বহাই ল'ব আৰু ফেচ টু ফেচ ধুনীয়াকৈ আড্ডা মাৰিব পাৰিব ধুনীয়াকৈ লগৰবিলাকৰ লগত ধুনীয়াকৈ ইয়াত বহি মেলি আড্ডা পিটিব পাৰিব কিন্তু লগতে যে ইয়াত কিছুমান সাৱধানতা আছে সেইবিলাক মানি চলিব লাগিব যিহেতু এইটো পানীৰ ওপৰত আছে ন মোবাইল চোবাইল কিছুমান চাৰ্জাৰ টাৰ্জাৰ হওক ইয়াৰবাডছ হওক সেইবোৰ আপোনালোকে কেৰি ভালকৈ কৰিব লাগিব মানে এইবিলাক আগতে সাৱধান পানীত চলিব লাগিব নহ'লে নিজৰে যাব আৰু দেই ৰাইজ মাজতে আকৌ নুঠিলে বেয়া নহয় এয়া আমি আহিলোঁ হেতুলুকা বৃক্ষবিলাক মানে হ'ল ট্ৰি হাউচটো যোনজন দাদাই কৈছিলে ট্ৰি হাউচ এটা দেখা পাব বুলি সেইটোৱে ট্ৰি হাউচ ভিতৰলৈ আমি যাম দেখুৱাম ভিতৰত কি কি আছে বহুতো নেদেখা বস্তু আছে তাতো দেখাবলৈ চেষ্টা কৰিম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে সিমানেই আৰু ট্ৰি হাউচটো য'ত তাত ধুনীয়াকৈ লিখা আছে দেই প্লিজ ৰিমুভ ইয়ৰ শ্বুজ ইয়াৰ কিছুমান মানে সেইবোৰ মানি চলিব লাগিব সেইটো ইয়াত আপোনালোকে যদি বিচাৰে আহিলে ধুনীয়াকৈ অকণমান ইয়াতে বহিব পাৰে বহি লৈ পিনি ইফালে প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰিব পাৰে এয়া ট্ৰি হাউচৰ একদম ওপৰ হটখটি দি আছে একদম আহি গ'লো এয়া লগতে অকণমান লাইটিং আৰু এখন এইটো ৰেডিঅ' নেকি FM হয় নেকি পুৰণা যিহেতু দাদা অলপমান ব্যস্ত আছে ন সেইকাৰণে গোটেইখনৰ বিষয়ে ক'ব নোৱাৰিলে এইটো এটা আছে তলত এইটো ৰেডিঅ' হয় নে কি হয় নাজানো বাৰু আপোনালোকে জানে যদি কমেণ্টত জনাব মই চাই আছোঁ আৰু কি হয় কি নহয় আৰু বস্তু আৰু আছে দেখাবলৈ চেষ্টা কৰিম বলক আৰু এটা বস্তু আহি আছে দেখাম ৰ'ব সেইটো এটা ৰেডিঅ'ৰ নিচিনা দেখিবলৈ হয়তো ৰেডিঅ' হ'ব পাৰে নহয় বেলেগ কিবাও হ'ব পাৰে যিহেতু মই নাজানো আপোনালোকে কমেণ্টত জনাব আৰু এটা এইটো হ'ল পোষ্ট বক্স যিটোত পুৰণি দিনত মানে পুৰণি নহয় যেতিয়া চিঠিৰ দিন চলি আছিলে তেতিয়া তাত চিঠি ৰখা হৈছিল সেইটো আৰু এইটো এটা বস্তু একদম নহ'লে আৰু এজোপা ঔটেঙা গছ এজোপা ঔটেঙা গছ দেখি দাদাই একদম কোৱা মতে ইয়াৰ মানে গছজোপা বহুত কম কষ্ট দি পিনি এইটো মানে তৈয়াৰ কৰিছে আৰু এটা দেখিবলৈ পাব এইবিলাক যে ইয়াতে লগোৱা আছে এইটো বেলেগ একো নহয় ঔটেঙাৰে খাল হয় মানে দালিবোৰ হয় আৰু অকণ বহি ল'বও পাৰে যদি বিচাৰে আছে আৰু 3 নম্বৰ ফ্ল'ৰলৈকে পাব এইটো একদম ওপৰৰ শেষৰ মহলালৈকে শেষৰ মহলত এয়া আপোনাৰ বহিব পাৰিব ইয়াত কিছুমান হেৰিও আছে আৰু এয়া আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ফটো এখন লগাই থোৱা আছে লগতে ইয়াত কিছুমান অকণমান সৰু সুৰা হেৰি কৰা আছে আৰু এইবোৰ আৰু এইটো আৰু গ্ৰাম্যানুভূতি ইয়াতো অকণমানিকে একদম সৰুকৈ লগাই থোৱা আছে গ্ৰাম্যানুভূতি দেই ভাল লাগিছে ক'বলৈ আৰু এজোপা ঔটেঙা গছৰ ওপৰতে বনোৱা আছে এইটো এফালেও এটা ডাঙৰ থালি আছে যিহেতু বহুত কষ্টকৈ মানে কষ্টটো কম কৰি বনোৱা আছে ন গছজোপা ভাল লাগিছে আহিব সকলোৱে আমাৰ ইয়াতে লখিমপুৰ দাদাই লোকেশ্যনটো কৈ দিলে
এফালৰ পৰা আপোনাৰ কমলাবৰীয়া পথৰ পৰা আজাদ পথত আহিব। এফালে আহিলে চাইকেলৰ ঘৰটো বুলি ক'লে সকলোৱে চিনিয়ে পায় আৰু সিমানে আৰু দেখাইছোঁ কি আছে। বাকী এই বহীখন লুটিয়াই বগৰেহে গম পালোঁ এইখন ৰিভিউ বহী হয়। গ্ৰাম্যানুভূতিত আহি কেনেকুৱা পালে, পৰিৱেশ কেনেকুৱা লাগিলে, আপোনাৰ মন্তব্যটো ইয়াত লিখি থৈ যাবলৈ নাপাহৰিব আৰু ময়ো লিখি থৈ যাম। আৰু ইয়াতে এয়া দুখনমান কিতাপো আছে। কিতাপ পঢ়িব পাৰে আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত কিতাপ পঢ়াৰ মজাই বেলেগ ন। কিতাপ পঢ়িব পাৰে। বাকী আপোনালোক আহক, আহিলে ৰিভিউ দিবলৈ নাপাহৰিব। বাকী সিমানে। ভিডিঅ'টো যদি চাই ভাল পালে বহুত বেছি শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পায়, গ্ৰাম্যানুভূতি আৰু আগবাঢ়ি যায়, তাৰে কামনাৰে। বাকী দিকপল দাক ধন্যবাদ যাচিলোঁ ইমান ধুনীয়া এটা পৰিৱেশ আমাৰ মাজলৈ দিয়াৰ বাবে। এটা আমিও লিখি দিলোঁ আৰু এয়া। বলক আমি এতিয়া আকৌ তললৈ যাওঁ। একদম 3টা মঞ্জিল আছে আৰু ট্ৰি হাউচটো মানে। সেয়া মানুহ আহিয়ে আছে, পুৰা বহুত মানুহ আছে। একদম সুন্দৰ সুন্দৰ প্ৰতিচ্ছবি, লগতে ইমান ধুনীয়া ধুনীয়া এইবোৰ বস্তু দেখি সকলোৰে মন মুগ্ধ হ'বই। আৰু দিকপলদাৰ পদক্ষেপক আমি মানে বহুত সন্মান জনাইছোঁ। বাকী আৰু এটা বস্তু দেখিলোঁ দেই, ৰ'ব দেখাই আছোঁ। সেইকেইটা ওপৰত সেইটো এটা সেয়া আমি গ্ৰাম্যানুভূতিত আহিলে আমাৰ মৰমৰ মামাক লগ পাই গ'লো। কেনেকুৱা লাগিছে মামা? বহুত ভাল লাগিছে আৰু ভাগিন তোমালোককো ইয়াত পাই পেলাই খুব ভাল লাগিলে। বাকী গ্ৰাম্যানুভূতিৰ মানে হেৰিটো কেনেকুৱা, পৰিৱেশ কেনেকুৱা? বহুতেই ভাল। কেনেকুৱা লাগিছে? ইয়াতে পৰিৱেশটো খুব এটা মানে নীৰৱতা, য'ত শান্তি, য'ত সুখ অনুভৱ কৰা হয়। চাবলৈ গ'লে তোমাৰ শৰতৰ কালত যেনেকৈ বৃন্দাবনত কলীয়া কৃষ্ণই গোপীসকলৰ মাজত আনন্দ লভিছিল, ঠিক আজিও আমি তেনেকৈ আনন্দ লভা যেন লাগিছে। খুব ভাল লাগিছিল। আপোনালোকো আহিব, আমি আহিলে কিন্তু দেই আপোনালোকে আহিবলৈ নাপাহৰিব। বাই। বাকী আপোনাক ধন্যবাদ। থেংক ইউ। ষ্টাইলটোৱে কিবা এটা ভাল লগা, মানে হেৰিয়ৰ টাইপ। কি বুলি কয় জানো, আমি ভেস্পা বুলিয়ে কওঁ আৰু সাধাৰণতে ভেস্পাৰ ওপৰত একদম ধুনীয়াকৈ এখন চিৰি আছে, এখন ফ্লাই টাইপ। তাতে বহি আৰু খাব মেলিব পাৰে আৰু অকণ পৰিয়ালবৰ্গৰ লগত বহি লৈ দুসাঁজ ধুনীয়াকৈ খাব পাৰে। চিষ্টেমটো ধুনীয়া আচলতে মেইন কথা। আৰু যিহেতু ইয়াত এখন মেনু কাৰ্ডো এখন পোৱা গৈছে, এখন কি কি পাব ইয়াতে যিবোৰ আছে ইয়াত চব লিখাই আছে মেনুখনতে। বহুত খাব পৰা বস্তু। আহিব এদিন পৰিয়ালৰ লগত খাবলৈ। আপুনি ক'ৰ পৰা আহিছে? নাওবৈচাৰ পৰা আহিলে আমাৰ লখিমপুৰ ইমান এটা ভিতৰুৱা মানে অঞ্চলত এনেকুৱা এটা পৰিৱেশ আছে বুলি গম পাইছিলে জানো? গম পাইছে, আজি অলপ 3-4 দিনৰ আগত গম পাই পেলাই মই আহিলো। বাকী আমাৰ দাদাৰ মানে পৰিকল্পনাটো মানে মানিবলগীয়া আৰু মানিবলগীয়া। তেখেতৰ মানে হেৰিটো চাই পেলাই বহুত আমি মানে কৃতজ্ঞতা জনাইছো তেখেতক। আৰু বিশেষকৈ চাবলগীয়া বস্তু লাইটৰ ষ্টাইলটো কিবা এটা ভাল লাগিছে। এটা খৰাহীৰ ভিতৰত লাইটৰ বাল্বটো ইয়াত আপোনালোক সকলোৱে এটা কথা মন কৰিছে না নাজানো, মই কিন্তু কৈলো পুৰা প্ৰাকৃতিক পৰিৱেশৰে পুৰা ভৰপূৰ আৰু চবফালে ইফালেও গছ সিফালেও গছ, সৰু সুৰা গছৰ পৰা ফল মূলৰ পৰা ধৰি লৈ চব গছে মানে। ভিডিঅ'টোৰ শেষত দিকপল লাহন দাক বহুত বেছি ধন্যবাদ জনালোঁ, যিহেতু ইমান ব্যস্ততাৰে ভৰা দিনটোত মানে 5 মিনিট হ'লেও আমাক দিলে
অলপমান বুজাই বঢ়াই দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ দাদা। বাকী ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ তালৈ যাব। বাই।